যদি আপোনাৰ কথা আপোনাৰ সন্তানে নুশুনে, হয়, আপুনি থাম্বনেইলত ঠিকেই দেখিছে। যদি আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে, তেন্তে কেইটামান কৌশল অৱলম্বন কৰক। তেওঁলোকে আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰিব। পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাম কৰিবলৈ মানা কৰে, কিন্তু যেতিয়া বাৰে বাৰে বাধা দিয়াৰ পিছতো ল'ৰা ছোৱালীয়ে কথা নুশুনে, তেতিয়া পিতৃ মাতৃয়ে তেওঁলোকক মানা কৰিবলৈ বন্ধ কৰি দিয়ে। এনে ল'ৰা ছোৱালীক চম্ভালিবলৈ কিছুমান টিপছৰ প্ৰয়োজন। আপুনি আপোনাৰ সন্তানৰ লগত যি ধৰণে কথা পাতে, তাৰ প্ৰভাৱ সন্তানৰ ওপৰত বহু পৰিমাণে পৰে। পিতৃ মাতৃৰ কথাৰ ওপৰতে সন্তানৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি পায় আৰু শিকিবলৈ অনুপ্ৰেৰণা লাভ কৰে। পিতৃ মাতৃয়ে সন্তানক ভাল ব্যৱহাৰ আৰু ভাল ধৰণে কথা বতৰা পতাৰ কথা প্ৰায়ে কৈ থাকে। এনে পৰিস্থিতিত পিতৃ মাতৃৰ সমন্বয়ৰ দক্ষতা উন্নত হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। অন্যথা ল'ৰা ছোৱালীবোৰে কেতিয়াও আপোনাৰ কথা নুশুনিব। যদি আপুনি বিচাৰে যে সন্তানে আপোনাৰ কথা শুনক, তেন্তে আপুনি কেইটামান কাম কৰিব লাগিব। আপোনাৰ সমন্বয়ৰ পদ্ধতি ইতিবাচক হ'ব লাগিব। প্ৰায় পিতৃ মাতৃয়ে সন্তানটিক নাই নাই এইটো নকৰিবা সেইটো নকৰিবা বুলি কৈ আমনি কৰি থাকে। ল'ৰা ছোৱালীবোৰক যিমানেই বাধা দিব, সিমানেই সিহঁতে উৎপাত আৰম্ভ কৰিব। তেওঁলোকে নিজাববীয়াকৈ যি কৰিব বিচাৰে, অলপ সময়ৰ বাবে কৰিবলৈ দিয়ক। যেতিয়া তেওঁলোকৰ মনটো ভৰি পৰিব, তেতিয়া তেওঁলোকে সেই কামটো কৰিবলৈ নিজে বন্ধ কৰিব। তেওঁলোকক হকা বধা কৰাৰ পৰিৱৰ্তে মৰমেৰে বুজাই দিয়ক। শব্দবোৰ ভালদৰে নিৰ্বাচন কৰক। তুমি সঁচাকৈ এজন লেতেৰা ল'ৰা, এনেধৰণৰ উপহাসমূলক শব্দবোৰ কেতিয়াও ব্যৱহাৰ নকৰিব। তাৰ পৰিৱৰ্তে কওক, বাবু তুমি এতিয়া ডাঙৰ হৈছা। তেতিয়া শিশুটিয়ে এইটো অনুভৱ নকৰে যে তেওঁৰ কোনো কাম নাই। ভুল শব্দ ব্যৱহাৰ কৰিলে সন্তান আপোনাৰ পৰা বিচ্ছিন্ন হোৱাই নহয়, তেওঁলোকক বেয়া বুলি তেওঁলোকৰ মনত ধাৰণা এটা সুমুৱাই দিয়া হয়। ইতিবাচক শব্দই সন্তানক আত্মবিশ্বাসী আৰু সুখী কৰাৰ লগতে তেওঁলোকক উৎসাহিত কৰে। ইয়াৰ ফলত তেওঁলোকে ডাঙৰ হৈ কঠোৰ পৰিশ্ৰম আৰু সফলতা লাভ কৰাত সহজ হয়। কথা পাতোঁতে তেওঁলোকৰ চকুলৈ চাই কথা পাতিব, যাতে তেওঁলোকেও ভৱিষ্যতে আনৰ লগত আত্মবিশ্বাসেৰে কথা পাতিব পাৰে। কথা পাতোঁতে কেতিয়াও দ্বিধাবোধ বা লাজ নকৰিব। সন্তানৰ সৈতে কেতিয়াও উচ্চ স্তৰত কথা নাপাতিব। বাৰে বাৰে একে ধৰণে কথা পাতিলে তেওঁলোকৰ গভীৰ অন্তৰত ভয় সোমাব পাৰে। যদি তেওঁৰ কোনো কথাত খং উঠে, তেন্তে প্ৰথমে তেওঁৰ খংটো ঠাণ্ডা হ'বলৈ দিয়ক। কিবা সুধিবলগীয়া থাকিলে অনুগ্ৰহ কৰি পিছত সুধিব। ইয়াৰ ফলত তেওঁলোক খিংখিঙীয়া নহ'ব। যদি আপুনি অবিৰতভাৱে নিম্ন স্বৰত কথা কয়, তেতিয়া ভৱিষ্যতে কেতিয়াবা উচ্চ স্বৰত কিবা ক'লেও তাৰ বিৰূপ প্ৰভাৱ নপৰে। প্ৰতিটো ক্ষেত্ৰতে সন্তানক চিঞৰ বাখৰ কৰাটো উচিত নহয়, যদিহে তেওঁলোকে কোনো ডাঙৰ ভুল নকৰে। আপোনাৰ সন্তানটিক মৰমেৰে বুজাওক। আপুনি তেওঁলোকক সঠিক উপায় আৰু বিকল্পৰ বিষয়ে ক'লেহে সন্তানটিয়ে আপোনাৰ কথা শুনিব বা আপোনাৰ লগত সহযোগিতা কৰিব। সৰু সৰু কথাবোৰে আপোনাৰ সন্তানৰ প্ৰতি আপোনাৰ মনত বিশ্বাসৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত তেওঁলোকে নিশ্চয় আপোনাৰ কথা শুনিব। আপোনাৰ সমস্যা সমাধানতো তেওঁলোকৰ সহায় লওক। আপোনাৰ সন্তানটিক মৌলিক শিষ্টাচাৰ শিকাওক। কথা কওঁতে অনুগ্ৰহ কৰি, ধন্যবাদ, আপোনাক আদৰণি জনোৱা হৈছে, এই শব্দবোৰ নিজেই ব্যৱহাৰ কৰক। মনত ৰাখিব,
আপুনি যি কয় ল'ৰা ছোৱালীয়ে সেইটো অনুকৰণ কৰি নিজৰ মাজতে আৰু বন্ধু বান্ধৱীৰ সৈতে কথা পাতোঁতে সেইবোৰ ব্যৱহাৰ কৰে। আপুনি সন্তানটিক জনাওক যে আপুনি তেওঁক বৰ ভাল পায়। তাৰ পিছত চাওক তেওঁলোকে নিজেই কেনেকৈ আহি নিজৰ অনুভৱ আৰু চিন্তা আপোনাৰ লগত শ্বেয়াৰ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। তেওঁলোকৰ এইখিনি বিশ্বাস থাকিব যে তেওঁলোকৰ বিপদ হ'লে আপুনি তেওঁলোকৰ লগত সদায় থাকিব। সন্তানটিয়ে যেতিয়া আপোনাৰ লগত কিবা এটা শ্বেয়াৰ কৰিব তেতিয়া তেওঁৰ কথাখিনি সম্পূৰ্ণৰূপে শুনিব, মাজতে একো নক'ব। যদি তেওঁ কয় যে তেওঁ ছাদত বন্ধু বান্ধৱীৰ সৈতে খেলি আছিল, তেন্তে হঠাতে বক্তৃতা দিবলৈ আৰম্ভ নকৰিব যে তেওঁ কিয় ছাদত গ'ল, যদি তেওঁ পৰি গ'লহেঁতেন কি হ'লহেঁতেন। এনে পৰিস্থিতিত তেওঁ আৰু আপোনাৰ লগত একো কথা শ্বেয়াৰ নকৰে। প্ৰথমে শীতল মগজুৰে তেওঁৰ কথাখিনি শুনক, তাৰ পিছতে ছাদত খেলাটো কিয় বিপদজনক সেই কথা মৰমেৰে বুজাই দিয়ক। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।